অসমত MTV সুপাৰ মডেল নিশি ভৰদ্বাজ মডেলিঙত কেৰিয়াৰ গঢ়িব খোজা যুৱক যুৱতীৰ বাবে আহিল ভাল খবৰ তেজপুৰৰ উদ্যমী যুৱক জোনাক পলৰ প্ৰশংসনীয় পদক্ষেপ অসমত এইবাৰ প্ৰথমবাৰৰ বাবে আহিল দেশৰ জনপ্ৰিয় টেলিভিছন ৰিয়েলিটি শ্ব' MTV সুপাৰ মডেলৰ বিজয়ী তথা মিছ আৰ্ট ইণ্ডিয়া নিশি ভৰদ্বাজ শোণিতপুৰ জিলাৰ তেজপুৰত সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন প্ৰতিষ্ঠিত অসমীয়া যুৱক এইজন জোনাক পলে অসমীয়া যুৱক যুৱতীৰ মাজত থকা মডেলিঙৰ প্ৰতিভাসমূহক এখন প্ৰতিষ্ঠিত মঞ্চ দিয়াৰ বাবে আয়োজন কৰিছিল দ্য পিকক ৰানৱে শ্ব' নামৰ এখন মডেলিং অনুষ্ঠান এই অনুষ্ঠানখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিশি ভৰদ্বাজৰ লগতে উপস্থিত থাকে ছ'চিয়েল মিডিয়াত বহুলভাৱে চৰ্চা লাভ কৰা দুলীয়াজানৰ ভাইৰেল ৰিল গাৰ্ল তিছা কলিতা উল্লেখযোগ্য যে তেজপুৰৰ যুৱক যুৱতীৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা এই অনুষ্ঠানখনত এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেলে মডেলিং বিভিন্ন দিশত আলোচনা কৰাৰ লগতে শিকোৱা দেখা যায় জোনাক পলৰ এই পদক্ষেপক ইতিমধ্যে সাংস্কৃতিক জগতত বিভিন্ন জনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে লগতে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ যুৱক যুৱতীয়ে মডেলিঙত যাতে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় তাৰে প্ৰচেষ্টা থাকিব বুলি তেওঁ জনায়